देशवासियों, अब समय आ गया है बदलाव का। स्वागत है कॉकरोच जनता पार्टी सीजेपी में। साथ जिएंगे, साथ राज करेंगे। এবার বিজেপি নহয়, কংগ্ৰেছ নহয়, কেৱল কক্ৰচ পাৰ্টি। দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে এটা মন্তব্য কৰি কৈছিল যে দেশৰ বেকাৰ যুৱক যুৱতীসকলৰ এটা অংশ বৰ্তমান কক্ৰচৰ দৰে আচৰণ হৈ পৰিছে। আৰু এই তীব্ৰ প্ৰতিক্ৰিয়াৰ ফলস্বৰূপে সৃষ্টি হ'ল এক নতুন ৰাজনৈতিক মঞ্চ, যাৰ নাম দিয়া হ'ল কক্ৰচ জনতা পাৰ্টি। আশ্চৰ্যজনক কথাটো হ'ল যে ৭২ ঘণ্টাৰ ভিতৰত এই দলত যোগ দিয়ে প্ৰায় ৭০,০০০ মানুহে। যোৱা ১৬ মেত অভিজিত দীপক নামৰ এজন যুৱকে নিজৰ পূৰ্বৰ টুইটাৰ একাউণ্টত এটা গুগল ফৰ্মত পোষ্ট কৰি দলত যোগদান কৰাৰ কাৰণে আহ্বান জনাইছিল। কেইঘণ্টামানৰ ভিতৰতে প্ৰায় ৫,০০০ মানুহে তেওঁক সঁহাৰি দিছিল। বিপুল জনসমৰ্থন দেখি মাত্ৰ ৩ ঘণ্টাৰ ভিতৰতে অভিজিতে এটা ৱেবছাইট তৈয়াৰ কৰি পেলাইছিল। জানিব পৰা মতে ৩০ বছৰীয়া অভিজিতে আমেৰিকাৰ বষ্টন ইউনিভাৰ্চিটিত সংযোগ বিষয়ত তেওঁ স্নাতকোত্তৰ স্তৰত অধ্যয়ন কৰি আছিল। যুৱ সমাজৰ প্ৰতিবাদী কণ্ঠস্বৰ তুলি ধৰাৰ উদ্দেশ্যে তেওঁ এই ব্যংগাত্মক অৰ্থাৎ তাৎপৰ্যপূৰ্ণ প্লেটফৰ্মটো গঢ়ি তুলিছিল। এই কক্ৰচ আন্দোলনটো কেৱল জেনজি প্ৰজন্মৰ মাজতে সীমাবদ্ধ নাথাকিল। ৰাজনৈতিক মহলেও ইয়াত যথেষ্ট চৰ্চা আৰম্ভ হ'ল। অভিজিত দীপকে জনোৱা মতে এই দল সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ, সমাজতান্ত্ৰিক আৰু গণতান্ত্ৰিক। মহাত্মা গান্ধী, বাবা চাহেব আম্বেদকাৰ আৰু জৱাহৰলাল নেহৰুৰ আদৰ্শ অনুসৰি এই দল আগবাঢ়িব। সংগঠনটোত যোগদানৰ বাবে ৪টা মজাদাৰ চৰ্ত ৰাখিছে তেওঁলোকে। প্ৰথম চৰ্তটো হ'ল যে তেওঁ বেকাৰ হ'ব লাগিব, আৰু ২ নম্বৰ চৰ্তটো হ'ল তেওঁ অলস হ'ব লাগিব, আৰু ৩ নম্বৰ চৰ্তটো হ'ল অনলাইনত বহুত সময় তেওঁ দিব পাৰিব লাগিব, আৰু ৪ নম্বৰ ভাল সমালোচনা কৰিব পৰা বা জনা মানুহ হ'ব লাগিব। এই কক্ৰচ জনতা পাৰ্টিৰ দলটোৰ ৫ দফাৰ ইস্তাহাৰো প্ৰকাশ কৰিছে, যিবোৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতিত যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি ধৰা হৈছে। ১ নম্বৰ, সংসদত আসনৰ সংখ্যা নবঢ়োৱাকৈ মহিলাসকলৰ বাবে ৫০% সংৰক্ষণ নিশ্চিত কৰিব লাগিব। ২ নম্বৰ, দল সলনি কৰা সাংসদসকলক আগন্তুক ২০ বছৰৰ বাবে নিৰ্বাচনত অংশগ্ৰহণৰ পৰা নিষিদ্ধ কৰিব লাগিব। আৰু ৩ নম্বৰটো, অৱসৰৰ পিছত কোনো ন্যায়াধীশক ৰাজ্যসভাত স্থান দিব নোৱাৰিব। ৪ নম্বৰটো, বৈধ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিলে মুখ্য নিৰ্বাচন আয়ুক্তক গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু ৫ নম্বৰটো হ'ল গুডি মিডিয়াৰ এংকৰসকলৰ বেংক একাউণ্ট তদন্তৰ আওতালৈ আনিব লাগিব। দলটোৰ লক্ষ্য হ'ল যে অভিজিতৰ ভাষাত কৈছে তেওঁ যে কক্ৰচ হৈছে টিকি থকাৰ আৰু সহিষ্ণুতাৰ প্ৰতীক। আমি কেৱল ৰসিকতা কৰিবলৈ অহা নাই, সাধাৰণ মানুহৰ মাজত ৰাজনৈতিক সচেতনতা সৃষ্টি কৰা আৰু যুৱ সমাজক সক্ৰিয় ৰাজনীতিত উৎসাহিত কৰাটোৱে আমাৰ মূল লক্ষ্য।